হেল্ল' বৰুৱা কওক কি ক'লে ডিনাৰ অ'কে অ'কে আজি নিশ্চয় যাম ঠিক আছে নিশ্চয় যাম অ'কে অ'কে হ'ব চাহ খাওক ঠাণ্ডা হ'লে টেষ্ট নাপাব হেৰা বহাচোন বহা বহা বৰুৱাই আজি আমাক ডিনাৰলৈ ইনভাইট কৰিছে হয় নেকি তালৈ যাবই লাগিব কিন্তু আমি যে মাটিখিনি কিনিছোঁ তাত মই এটা ফেক্টৰী খুলিম বুলি ভাবিছোঁ কিন্তু গাঁৱৰ কাষৰ মানুহখিনিয়ে অকণমান আপত্তি কৰিছে আপত্তি কিহৰ আপত্তি ফেক্টৰীৰ পৰা হোৱা পলিউশ্যনে সিহঁতৰ হেনো খেতিপথাৰ নষ্ট কৰিব এতিয়া পিছে কি কৰিব চব মেনেজ হৈ গ'ল সিহঁতক মই ফেক্টৰীত কাম কৰাৰ টোপ দি থৈছোঁ আপোনাৰো যে বুদ্ধি পিছে এটা কথা হ'ল ফেক্টৰীৰ বাবে মাটি হ'ল ঠিকেই কিন্তু মোৰ অফিচ আৰু ষ্টাফ কোৱাৰ্টাৰৰ বাবে আৰু অলপ মাটি লাগে আমাৰ মাটিৰ কাষৰ মাটিখিনি বিক্ৰী কৰাৰ বাবে কথা পাতিব দিছোঁ চাওচোন কি বা খবৰ আহে ৰতন ছাৰ আহ আপোনালোকে কথা পাতক মই ভিতৰলৈ যাওঁ ৰতন ছাৰ কথাখিনি ইয়াত নহয় কথাখিনি আমি অফিচতেই পাতোঁ বল বলক ছাৰ বল বহ ছাৰ মোক বা কিয় মাতিছে তোক যে মই খবৰ ল'বলৈ দিছিলোঁ মাটিখিনিৰ কিবা খবৰ পালিনে ছাৰ আপোনাৰ মাটিখিনিৰ এফালে হলধৰৰ আৰু আনফালে এই গুণেশ্বৰ মই দুইজনৰ লগতে কথা পাতিছোঁ কিন্তু ছাৰ মান্তি হোৱা নাই কি মান্তি হোৱা নাই সিহঁতেতো মান্তি হ'বই লাগিব কাৰণ ইমান টকাৰ ইনভেষ্টমেণ্ট মই এনেই যাব দিব নোৱাৰো আৰু শুন ছাৰ সিহঁতক কবি লাগিলে মই দুগুণ দাম দি হ'লেও সিহঁতৰ মাটি মই কিনিমেই হ'ব ছাৰ তথাপিও যদি মান্তি নহয় এই বৰাই কাক কেনেকৈ মান্তি কৰাব লাগে তাক ভালকৈয়ে জানে চিধা আঙুলিৰে ঘি নোলালে তেৰা আঙুলিৰে যে ঘি উলিয়াব লাগে তাকো এই বৰাই ভালদৰেই জানে আৰু শুন কাইলৈ 9 মান বজাত মই তালৈ যাম সিহঁতৰ কোনোবা এজনক হ'লেও তালৈ আহিবলৈ কবি ঠিক আছে ছাৰ মই গৈ নিজেই সিহঁতৰ লগত কথা পাতিম হ'ব ছাৰ হেল্ল' ৰতন তই ক'ত আছ ছাৰ মই তিনিআলিতে ৰখি আছোঁ ছাৰ তিনিআলিত হয় ছাৰ ঠিক আছে বাৰু হ'ব আহক ছাৰ ঠিক আছে ছাৰ ৰঞ্জিত তিনিআলিত গাড়ীখন ৰখাবচোন ৰ'বা সেইজনেই ৰতন ৰখোৱা ছাৰ বলক সোনকালে বহ আরে মাছ বাজতে দেখোন স্যার কি করু এই পাখণ্ড চব গাঁৱৰ ভূত কৰবৰ ইহঁতে গাড়ী ক'ত দেখিছে ঐ ৰতন ছাৰ তাক গুচাই দেচোন দাদা গাড়ীখন ৰখাই দিয়কচোন ঐ তই ভালকৈ খোজ কাঢ়িব নোৱাৰ দেই যা
কি যে পাল্লাত পৰো ছাৰ আহক ছাৰ ছাৰ আপোনাৰ কাষৰ মাটিখিনি গুণেশ্বৰৰ মাটি হৌৱা গুণেশ্বৰ আহি বহি আছেহি আহক ছাৰ বল বলক গুণেশ্বৰ কাই ছাৰ আহিছে ছাৰ এইজনে গুণেশ্বৰ এইখিনি মাটি গুণেশ্বৰ কাইৰে বাহ বেছ সুন্দৰ মাটি মাটিখিনি বিকিলে সি ভাল দামেই পাব মই তাক ভাল দাম দিম মাটি কিমান আছে 3 বিঘা ছাৰ গুড মই বিচৰা মাটিখিনিতো আছে কিন্তু ছাৰ মাটিখিনি বিকিম বুলি ভবা নাই আজিহে ভবা নাই কিন্তু কাইলৈতো ভাবিবি তাতকৈ আজিয়েই ভাব তোৰো উপকাৰ হ'ব আৰু মোৰো উপকাৰ হ'ব কিন্তু কোনো কিন্তু নাই ইয়াতে মই ফেক্টৰী খুলিম বুলি ভাবিছোঁ তহঁতৰ গাঁওখনৰ উন্নতি হ'ব তহঁতেইতো ইয়াতে কাম কৰিব পাৰিবি হাৰ মূৰ ভাগি খেতি কৰাৰ কিহৰ প্ৰয়োজন খেতি নকৰিলে খাম কি এনেকৈ পৰিয়ালটি পোহপাল দি আছোঁ মাটিখিনি বিকিলে চলিম কেনেকৈ ডাবুল দাম দিম ফুটা কলহত পানী নথকাৰ দৰে সেইখিনি টকাৰে কিমান দিন চলিম খাওঁতে লওঁতে শেষেই হ'ব তাৰপিছত সেইবোৰ মই বুজি নাপাওঁ তোক মই 2 দিন সময় দিলোঁ কথাষাৰ ভাবি ৰতনক জনাবি ৰতন বল গুণেশ্বৰ কাই এই এনেকুৱা সুবিধা মানুহৰ জীৱনত দুবাৰ নাহে কি ভাবি আছ এইবোৰ কথা ভাবি লাভ নাই মইতো ভাবোঁ তোৰ কপাল ফুলিল কপাল ফুলিল নে ফুটিল ভগৱানেহে জানে আজি 2 দিন পাৰ হ'ল অথচ ৰতনে এতিয়ালৈকে এটা ফোন কৰা নাই নাই এই প্ৰশান্ত বৰা হাৰ মনা বিধৰ মানুহ নহয় লাগিলে টানি আজৰি সকলো নিজৰ কৰি ল'ম হেল্ল' ৰতন তই ফোন কৰা নাই কিয় কি তেনেহ'লে শুন মই গাড়ী পঠাম কাইলৈ ঐ বিৰু এই ল'ৰা ছোৱালী এজাক আহিছেচোন হে আমাৰ এই গুণেশ্বৰটো বা কোনটো মইনো কি জানো সেইটো ইয়ে হ'ব সেইটো হয়তো যদি নহয় ছাৰে খাব কিন্তু কথা ইয়াক ধৰ চুপ উঠা
চুপ একদম মনে মনে থাক মাৰি পেলাম নহ'লে ৰতন হেল্ল' ৰতন ছাৰ কামটো হৈ গ'ল কি তই তোৰ গিফ্ট পাই যাবি মনিষা ব্ৰেকফাষ্ট ৰেডি কৰা মই এঠাইলৈ যাব লাগে মই বাথৰুমৰ পৰা আহোঁ ঐ পোৱালি মনে মনে থাক মুচৰি দিম কিন্তু এই মনে মনে থাক বুলি কৈছো নহয় হা কোনেনো চিঞৰিলে মোকনো কেলে হে এইটো দেখোন জানৰ বে তাৰমানে এইটো জান মই এতিয়াই গুণকাক খবৰ দিব লাগিব গুণকাই হয় গুণকাই গুণকাই ঐ গুণকাই ঐ গুণকাই ঐ ইমান উধাটো খাই আহিছ যে গুণকাই এটা ডাঙৰ ঘটনা ঘটিছে গাড়ী এখন মোৰ কাষেৰে পাৰ হৈ যাওঁতে এটা চিঞৰ শুনিলো কিছু দূৰত গৈ মই এই বেগটো পালো এইটো দেখোন জানৰ বেগ নিশ্চয় জানক কোনোবাই ধৰি লৈ গৈছে এইখন গাড়ী ক'ৰবাত দেখা যেন লাগিছে মনত পৰিছে আজি কেইদিনমান আগত আমাৰ ইয়াতেই দেখিছিলো কি বল কাইতি ক'ত বল পুলিচ থানালৈ যাওঁ কোনো দৰকাৰ নাই চাওঁ বেগটো মোক দে কলৈ যাব লাগে মই জানো এইডাল ল তাক মই মোৰ লগত গছৰ গতি সজিছিলে গুণকাই এতিয়া পিছে কলৈ যাবি ৰতনক বিচাৰি যাম ৰতনক কিয় এইবোৰ এই ৰতনৰ কাম এনেকৈয়ে আমি কিন্তু ৰতনে এনে কাম কৰিবনে আমাৰ গাঁৱৰে ল'ৰা হয় চহৰৰে মানুহজনৰ লগ লাগি সি এইবোৰ কাম কৰিছে কি বুলি হ'ব বুলি ৰাতুল গুণেশ্বৰ কাই তহঁতি এই দা লাঠিলৈ ক'লৈ যাওঁ গুণেশ্বৰ কাই পিছে কথাটো কিবা ভাবিলি নে কথা তোৰ এতিয়া মই ডিঙিটোহে কাটিম ক জানক কলৈ নিছ জানৰ আকৌ কি হ'ল নধৰিবি ডিঙিটো মাটিত পৰিব কম মই চব সঁচা কথা কম গুণেশ্বৰ কাই মই এইবোৰ একো নাজানো আমাৰ বৰা ছাৰৰ কথা মতেহে তাৰমানে তই এই কাম কৰিছ মোক এৰি দে চাও গুণকাই চাও তই গাঁৱৰ ল'ৰা হয় এনেকুৱা কাম কৰিলি আমি গাঁৱৰ সকলোকে খবৰ দিব লাগিব জানিছ তাৰ আগতে ইয়াক জানক ভালকৈ দে সি জানক বল গুণকাই বল এতিয়া আমি বৰাক বিচাৰি যাওঁ
হেল্ল' হেল্ল' বাইদেউ চাহ আছে নাই বাৰু মই ৰতনে ক'লোঁ অঁ তেখেত বাথৰুমলৈ গৈছে কি ক'ব আছে মোকেই কোৱা বাইদেউ সিহঁত চাগে আপোনালোকৰ তালৈ গৈ আছে অঁ মনিষা ব্ৰেকফাষ্ট হ'লনে নাই ল'ৰাটোক ক'ত ৰাখিছে ল'ৰা কোন ল'ৰা মা মোক পনিয়াই দিয়াচোন ফাও নধৰিব হা? মই ৰতনৰ পৰা সকলো কথা গম পাইছোঁ তাক বৰকৈ পিটিছে হা সিহঁতে এতিয়া আপোনাকো বিচাৰি আহিব সিহঁত ইয়ালৈ আহিলে কেনে হ'ব ভাবকচোন সিহঁতে মোক কি কৰিব সিহঁতক মই ল'ৰাটোক ভালে ভালে ঘৰত থৈ আহক মা তুমি যোৱা মই গৈ আছোঁ নাই নহ'ব ইমান টকাৰ ইনভেষ্টমেণ্টটো মই এনেই যাব দিব নোৱাৰোঁ এইবোৰ কাৰ বাবে তোমালোকৰ সুখৰ বাবেইতো কৰিছোঁ আনৰ সুখ কাঢ়ি নিজে সুখী হোৱাৰ সপোন মোৰ নাই মই আপোনাৰ সকলো কামত সহযোগ কৰি আহিছোঁ কিন্তু এনে অপৰাধমূলক কাম মই কেতিয়াও মানি ল'ব নোৱাৰোঁ কিন্তু মোৰ ড্ৰিম ফেক্টৰীটো কি হ'ব সেই মাটিখিনিত যেনেকৈ হয় ফেক্টৰীটো খোলক আৰু তাৰে মানুহখিনিৰ সহযোগত আগবাঢ়ি যাওক দেখিব আপোনাৰ সকলো সপোন দিঠক হৈছে কিন্তু মনিষা কোনো কিন্তু নাই অকল মেচিনেৰে ফেক্টৰী নচলে ফেক্টৰী চলিবলৈ মানুহৰো প্ৰয়োজন আপুনি কাৰো অধিকাৰত হাত নিদিয়াকৈ আগবাঢ়ক মনিষা ভগৱানে তেতিয়াহে মূৰ দাঙি চাব ল'ৰাটোক থৈ আহক ময়ো আপোনাৰ লগত যাম তেওঁলোকৰ ওচৰত ক্ষমা খুজিম মনিষা সঁচাকৈ মনিষা এতিয়াহে মোৰ ভুল ভাগিল টকাৰ মোহত অন্ধ হৈ মই যিকোনো কাম কৰি পেলালোঁ কাৰোবাৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ মোৰ ক'ত ব'লা মনিষা আমি এতিয়াই যাম মনিষা এতিয়াই যাম